বিনামূলীয়া পাউডাৰ গাইছ এইটো নাম্বাৰ 1 কোৱালিটি এবাৰ কৰিলে নাযায় আৰু তো গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল। তো মজা এটা লোকেশ্যনত আছোঁ আৰু এইটো চাব পাৰে আমি এতিয়া গৈ আছোঁ 100 মিটাৰ মানে চাইকেল চলাম। আজি নয়নৰ লগত হাই দিলি চ' আমি এতিয়া 100 মিটাৰ চাইকেল চলাম এইটোৰ লগত। তো চাই থাকক ভিডিঅ'টো। তো গাইছ ধুনীয়া বতাহ মাৰি আছে, চাব পাৰে বতাহৰ আৱাজ আপোনালোকে মানে শুনিছে মানে চাব পাৰে কি ধুনীয়া বতাহ মাৰি আছে আৰু পিছফালে নয়ন আছে। আৰু এতিয়া আমি দুজনে মিলি গৈ আছোঁ, মানে লোকেশ্যনটো নকওঁ বাৰু, হ'লেও গৈ আছোঁ 100 মিটাৰ পূৰা গৈ আছোঁ। 100 মিটাৰ নহয় 100 কিলোমিটাৰ। পুখুৰী চাব পাৰে। চ' গাইছ এতিয়া আহি পালোঁ, কি গাঁও নাজানো, এই চাব পাৰে ধুনীয়া ধুনীয়া গাঁৱৰ মাজেদি মজা জেগা হয়। আৰু এইফালে চাব পাৰে, ইফালে চাব পাৰে কলৰ বাগান। গিয়াৰ আৰু লেডিজ চাইকেল লৈ আমি গৈ আছোঁ। পবিতৰা নাযাম, বেলেগত যাম, বেলেগ মানে ক'ত গৈ আছোঁ নিজে চাই লওক, নিজে আপোনালোকে গম পাব। আজি মানে আমি চ' গাইছ আজি মানে কোনো মানে লোকেশ্যন নাই, মানে য'ত লাগি যাব পাৰোঁ তালৈকে যাম। আৰু তাই গৈ আছোঁ, চাই থাকক। মোৰ পিছত চাব পাৰে ধুনীয়া লবৰ বাগান, সেউজীয়া হৈছে পুৰা। আৰু এইটো বাঁহ গছটো মানে ডাঙৰ গাড়ী আহিলে খুন্দা খাই যাব। কি ধূলিয়ে গাইছ ন, বহুত ধূলি। বিনামূলীয়া পাউডাৰ গাইছ এইটো নাম্বাৰ 1 কোৱালিটি এবাৰ কৰিলে নাযায় আৰু চ' গাইছ মানে কি হৈছে, এই ৰাস্তাটো মানে বনাই আছে, সেইকাৰণে মানে আগেদি কিবা গাড়ী এটা যায় বহুত ধূলি হৈ যায়। চ' মোৰ মুখ মানে কি হৈ গৈছে, মানে অৱস্থা নোহোৱা হৈ গৈছে মোৰ মুখ। অ' ভাই চাহাব, ৰাস্তা চাওক গাইছ, গোটেই ধূলি বালি। বাপ্পা ঐ, এই ৰাস্তাত গৈ আছোঁ আমি। চ' গাইছ আহি পাই গ'লোঁ। এইখিনি কি নাম মই নাজানো, এইখিনি কি বুলি কয়, এইখিনি কলমপা দলং বুলি কয়। আৰু ইয়াত চাব পাৰে। চ' গাইছ এইখিনিতে অলপ জিৰালোঁ আৰু চাইকেলবোৰ ইয়াতে পাৰ্ক কৰি থৈছোঁ। আৰু এইখিনি কি বুলি কয়, এইখিনি কয় ইটা ভাটা বুলি কয়। এইখিনি কলমপাৰৰ ইটা ভাটা বুলি কয়। ইয়াত চাব পাৰে। আৰু ইয়াতে আমি এতিয়া জিৰাই আছোঁ বৰ্তমান, আৰু ভিউৰ মানে মজা লৈ আছোঁ। কিন্তু বহুত ধূলি, কিন্তু ৰাস্তাবোৰ আপোনালোকে ভাবিবই নোৱাৰে মানে। এতিয়া এইফালে এটা গাড়ী আহি আছে, কি ধূলি হ'ব মানে কি ক'ম আৰু মানে। ত' গাইছ বতাহ কিন্তু বঢ়িয়া বতাহ মাৰিছে ইয়াতে, আপোনালোকে মানে কি ক'ম আৰু, বঢ়িয়া বতাহ হয়, কি ধুনীয়া বতাহ মাৰিছে। আপোনালোকে নিশ্চয় মানে মাইকত মানে আৱাজটো শুনিব পাইছে। মানে গাইছ এইখিনি যিমানখিনি ৰাস্তা আছে চব মানে ভালে কৰি আছে, আৰু পিছলৈ এই ৰাস্তাটো মজা হৈ যাব, হয়নে নয়ন ভাই? বহল হৈ আছে, দীপ লাহে লাহে। ভাগৰ লাগিছে কি নাই? চ' গাইছ মোৰ চুলি তুলি গোটেই উঠি গৈছে, আৰু নয়নটো পুৰা জেংগো হৈ গৈছে। জেংগো মানে গোটেই জেংগো হৈ গৈছে চুলি, আপোনালোকে নিজে চাই লওক। চ' আৰু এবাৰ ইয়াৰ ভিউ চাওক আপোনালোকে,
কি ধুনীয়া সেউজীয়া সেউজীয়া, খালি ৰাস্তাখিনি অলপ বেয়া হয় না? ভাগৰ লাগিছে কি নাই? লাগিছে ইমানখিনি দূৰ আহিছ। ইমান দূৰ আহিছোঁ। পবিতৰা নদী। পবিতৰা বুলি কৈছে। আৰু বৰ্তমান গাইছ আমি আহি পালোঁ পবিতৰা। চ' গাইছ আগতে তাত ধুনীয়া ভিউ পইণ্ট আছে, তাত গৈ আছোঁ। আৰু আচলতে প্লেনত নাছিল পবিতৰা অহা, কিন্তু চাইকেল মাৰি মাৰি ইমান দূৰ আহি পালোঁ। সেইকাৰণে ভাবিলোঁ পবিতৰা সোমাই যাম বুলি। আৰু আগত মজা মজা ভিউ দেখিবলৈ পাম না কি? ত' গাইছ আহি পালোঁ আৰু এইখিনি পবিতৰা বুলি কয় ন, এইখিনি পবিতৰা বুলি কয়। আৰু আমি ইমান লাকি মানে পুৰা আগতে গড়টো ইয়াত আপোনালোকে দেখিছে, এইবিলাক গোটেই আধাটি গড় হয়, আধা আধি কিবা কিবি হয়। চ' ইমান লাকি, কি ধুনীয়া ভিউৰ মাজত আহি পাইছোঁ। আৰু চাইকেল মাৰি আহিম বুলিও ভাবা নাছিলোঁ, হ'লেও আহি পালোঁ। কিবাকে মানে চখ আছিল আহা চাইকেল দি। ত' আমি আচলতে প্লেনটো আছিল হেৰি মানে যিমান দূৰ আহিব পাৰোঁ, কিন্তু আহি পালোঁ আমি পবিতৰা। আৰু ইয়াৰ পৰা দূৰ নাযাওঁ। আৰু আগত মানে কিবা ৱাচ টাৱাৰ না কি বুলি এটা আছে, তাত গৈ আপোনালোকক দেখাই আছোঁ। আগত আপোনালোকে এবাৰ ভিউটো চাই লওক। আৰু এইফালে আছে গোটেই মানে ধানৰ খেতি হয়। এইখিনি কি ধান হয় এইটো? বেছিভাগ বড়ো খেতি কৰে। বড়ো খেতি কৰে। আচলতে এইখিনি বড়ো খেতি হয়। বড়ো ধান কয় ন এইখিনি? বড়ো ধান কয়। বড়ো ধান বুলি কয়। আৰু আগত হা কিছুমানে শালি খেতি কৰে। শালি খেতি। অঁ, আগত ঘৰে ঘৰ অ' ভাই চাহাব কি মাল লাগিছে। চ' গাইছ বহুত মানে ৰাইড কৰি এতিয়া আৰু গৈ আছোঁ আমি ঘৰত। মানে ভোকো লাগিছে আৰু পানীও বেয়া লাগিছে। এতিয়া দোকানত যদি কিবা পাওঁ কিবা খাম, তাৰপাছত গৈ আছোঁ আমি চিধা ঘৰত। আৰু আগত কি ধুনীয়া মজা ভিউ, বতৰটো মানে একদম মানে বঢ়িয়া। মানে গৰম দিছে কিন্তু মজা বতাহ মাৰিছে, মানে কি ক'ম আৰু। চ' গাইছ আহি গ'লোঁ আৰু য'ৰ পৰা মানে ৰাইড ষ্টাৰ্ট কৰিছিলোঁ ইফালে আহি গ'লোঁ। আৰু তাৰ ঘৰত গৈ আছোঁ আৰু বহুত দূৰ আহিলোঁ। আৰু ইয়াৰ পৰা ৰাইড নকৰোঁ আৰু মানে। চ' সেয়া চাব পাৰে নন কেনে এই মজা ফাটাফাটি গৰম দিছে কিন্তু দেই। অ' মোৰ কি খবৰ? ভাল। চ' এতিয়া গৈ আছোঁ ঘৰত। একদম ফাটাফাটি ৰ'দ দিছে হয় না? চ' এতিয়া ৰখিলোঁ তেতিয়া য'ত আমি লগৰ বাগানতে দেখাইছিলোঁ। আৰু মানে পানী কিনি আনিছিলোঁ দোকানৰ পৰা। পানীটো আগে খাই ল'ম, তাৰপাছত গৈ আছোঁ ঘৰত। ভাড়া খাই দিলোঁ। নাই আৰু এতিয়া আকৌ যাব লাগে মাত্ৰ কিমান আছে
আমি মানে গুগল মেপত চাই চাই গৈ আছিলোঁ 5 কিলোমিটাৰ দূৰ আছে আৰু 5 কিলোমিটাৰ ক'ত এইটো 5.5 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ পিছত পাই যাম নয়নহঁতৰ ঘৰ তাৰ পাছত মই অকলে যাব লাগিব 2 কিলোমিটাৰমান তো এইফালে ডাঙৰ ডাঙৰ পাহাৰ আৰু এইফালে পুৰা মানে ফিল্ড টাইপ কোনটো পুখুৰী বনাইছে নেকি এইটো ৰিয়েলমি আইফোন নহয় দে বডি দেখাচোন দে বডি দেখা আৰু 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 বঢ়িয়া এতিয়া ধুনীয়া কোৱাত মুখ ধুই ল'লোঁ এতিয়া মুখ চুখ ধুই এতিয়া যাব লাগে ঘৰত নয়নে মুখ ধুই আছে এইফালে কি নাম তোমাৰ তো গাইজ ফাইনেলি গাঁৱত আহি পালোঁ মানে ঘৰত যোৱা নাইছোঁ এতিয়াও চ' আজি ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ইমান লম্বা নকৰোঁ আৰু ভিডিঅ'টো তো টাটা বাই বাই